নমস্তে বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটি বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজত। বন্ধুসকল, মোৰ পিছফালে মধুৰী এখন ডাঙৰ বাগিচা আছে। তেনেকুৱা ধৰণৰ বাগিচাখন আপোনালোকেও যদি কৰিব পাৰে বহুত স্বাৱলম্বী হ'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টি মই সেইটো কাৰণে বনাইছোঁ আৰু ভিডিঅ'টি সেইটো কাৰণে আপোনালোকক দেখাবলগীয়া হ'ল। এনেকুৱা এখন যদি মধুৰী বাগিচা যদি আপুনি যদি উঠাই ল'ব পাৰে, বহুত স্বাৱলম্বী হ'ব পাৰিব, বহুত পইচা ইনকাম কৰিব পাৰিব। মই বাগিচাখন মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। বন্ধুসকল, এইখন প্ৰায় 4-5 বিঘা মানৰ মধুৰিআমৰ এখন বাগিচা হয়। বন্ধুসকল, আমাৰ অসমৰ ফালে তেনেকুৱা বাগিচা খুব কমেই দেখিবলৈ পোৱা যায়। সেই মধুৰিআমৰ খেতি কৰি আমাৰ ভাৰতবৰ্ষৰে কিছুমান ৰাজ্যত মাহে লাখ লাখ টকা উপাৰ্জন কৰা দেখিবলৈ পোৱা যায়। বন্ধুসকল, ভাৰতবৰ্ষত সি সাধাৰণভাৱে উৎপাদিত কিন্তু ব্যৱসায়িক শস্য হয়। বন্ধুসকল, এইখন মধুৰী বাগিচা কোনো সাৰ পানী নিদিয়াকৈ ডাঙৰ হোৱা এখন বাগিচা হয়। মই ইমান ডাঙৰ মধুৰী বাগিচা লাইফত প্ৰথমবাৰৰ বাবে দেখা পালোঁ আৰু সেইকাৰণে এটি ভিডিঅ' বনাবৰ মন গ'ল, মই বনাই দিলোঁ। বন্ধুসকল, এইখন মধুৰী বাগিচা কোনো কৃষি হিচাপে লৈ বনোৱা হোৱা নাই অথবা কোনো উপাৰ্জন কৰাৰ উদ্দেশ্যৰেও বনোৱা হোৱা নাই। এইখন মধুৰী বাগিচা এটা ফৌজি কেম্পৰ ভিতৰত বনোৱা আছে, কেম্পৰ ভিতৰৰ মানুহখিনিৰ বাবে। বন্ধুসকল, সেই মধুৰী খেতি ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা যায় আৰু সেই মধুৰী খেতি কৰি মাহে লাখ লাখ টকা উপাৰ্জন কৰা দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উৰিষ্যা, পশ্চিম বংগ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ উপৰিও ইয়াৰ খেতি পাঞ্জাৱ আৰু হাৰিয়ানাতো প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা যায়। বন্ধুসকল, মধুৰী কেইবা প্ৰকাৰো দেখিবলৈ পোৱা যায়। সেই মধুৰী খেতি বহু পদ্ধতিগতভাৱে কৰা দেখিবলৈ পোৱা যায়। আপুনিও যদি সেই মধুৰী খেতি কৰি স্বাৱলম্বী হ'ব বিচাৰে, তেন্তে বন্ধুসকল, কৃষিৰ লগত জড়িত কোনো সংস্থা কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি জানি বুজি লৈ আৰম্ভ কৰিব পাৰিলে আপুনিও সোনকালে লাভৱান হ'ব পাৰিব। দেখিলে নহয় আপোনালোকে এই মধুৰিআমৰ বাৰীখন কিমান ডাঙৰ হয়। বন্ধুসকল, আপুনিও এবাৰ ভাবকচোন, তেনেকুৱা এখন যদি এজন মানুহে এনেকুৱা এখন যদি মধুৰিআম যদি খেতি কৰি উঠাই ল'ব পৰা যায়, কিমান টকা উপাৰ্জন কৰিব পাৰিব আৰু কিমান স্বাৱলম্বী হ'ব পাৰিব। বন্ধুসকল, মোৰ বোধেৰে সেই মধুৰিআমৰ বাগিচা বনাওঁতে ইমান মেহনতো নহ'ব কিজানি, কিয়নো মই আজিলৈকে ইয়াত কোনো সাৰ পানী তেনেকুৱা দিয়া মই দেখি পোৱা নাই আৰু মাটিখিনি ভাল হ'লেই হ'ল। আৰু তেনেকুৱা এখন যদি বাগিচা আপুনি উঠাই ল'ব পৰা যায়, আপুনি নিশ্চয় বহুত স্বাৱলম্বী হ'ব পাৰিব। শেষত বন্ধুসকল, ভিডিঅ'টি সিমানতে সামৰণি মাৰিব খুজিছোঁ। ভিডিঅ'টি যদি ভাল লাগিল, ভিডিঅ'টিৰ কাৰণে এটি লাইক আৰু চেনেলটিকো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে। ধন্যবাদ বন্ধুসকল।